এই ৰাস্তাটো হৈছে যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ মাধৱপুৰত আৰু এই ৰাস্তাটোৰ কামো চলি আছে দ্ৰুতগতিত কিন্তু ইয়াত মানে বানপানী হৈ ৰাস্তাটো গোটেইখিনি অৱস্থা নাইকিয়া হৈ গৈছিল বানপানী বহুত হৈছিল মানে ইয়াত একাকাল মানে পানী হৈছিল তাৰে পিছত এতিয়া পানী কমিল আৰু এতিয়া কাম আৰম্ভ কৰিছোঁ ধুনীয়াকৈ আজি ডব্লেম মাৰি আছোঁ বহুত গৰম তথাপিতো কাম আমি চলাই আছোঁ এইটো আমাৰ মেনেজাৰ আৰু এইটো চৰ্দাৰ কামৰ দুজনে মানে অলপ ফূৰ্তিও কৰে ধেমালিও কৰে এইজন আমাৰ মেনেজাৰ এনেকৈ কামবিলাক কৰি আছোঁ বহুত গৰম ৰেষ্ট লৈ লৈ কামবিলাক কৰিব লগা হৈছে ধুনীয়া কাম কৰি আছে আমি গোটেইবিলাকে লগ হৈয়ে কৰি আছোঁ বহুত গৰম আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন মানে কাম কৰাৰ কাৰণে বহুতো অসুবিধা হৈছে গৰমৰ বাবে এনে বাকী ঠিকে আছে কাম কৰি আছোঁ আৰু কমেণ্ট কৰিব লাইক কৰিব ভাল লাগিলে শ্বেয়াৰ কৰিব ধন্যবাদ